নমস্কাৰ, আপোনালোক সকলোকৈ অজনিতা শৰ্মা এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি যিটো বিষয়ৰ ওপৰত চমুকৈ আলোচনা কৰিব আগবঢ়াইছোঁ, সেই বিষয়টো হ'ল বৰগীত কি? বৰগীত মহাপুৰুষৰ অন্যতম অভিনৱ অৱদান। বৰগীত নামাকৰণ অৱশ্যে মহাপুৰুষে নিজে কৰা নাছিল। পৰৱৰ্তী বৈষ্ণৱ ভক্তসকলেহে মহাপুৰুষ দুজনে ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক বৰগীত আখ্যা দিয়ে। বৰগীতসমূহক স্বৰ্গীয় বাণীকান্ত কাকতিদেৱে নবল নাম্বাৰ্ছ, স্বৰ্গীয় কালিৰাম মেধিয়ে ছংছ কেলেষ্ট্ৰিয়েল আখ্যা দিছে। দৰাচলতে বিষয়বস্তুৰ মহত্বৰ, ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমে মহাপুৰুষৰ দ্বাৰা ৰচিত এই গীতসমূহক সমসাময়িক আন শাস্ত্ৰীয় সুৰযুক্ত গীতৰ পৰা পৃথক কৰিছে আৰু এই কাৰণেই ইয়াক সাধাৰণ গীতৰ বিপৰীতে বৰগীত বোলা হয়। চৰিতপুথিত থকা উল্লেখত সত্য বুলি ধৰিলে বৰগীতৰ প্ৰথম সৃষ্টি হয় খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ শেষ দশকৰ আৰম্ভণিতে। সেই উল্লেখ মতে মহাপুৰুষ প্ৰথমবাৰ তীৰ্থভ্ৰমণ কৰি ফুৰোতে যেতিয়া বদৰিকাশ্ৰমত উপস্থিত হয় তেতিয়া তেখেতে হেনো মনমেৰি ৰাম চৰণেহি লাগু এই বৰগীতটি ৰচনা কৰে। 1490 খ্ৰীষ্টাব্দমানত এই গীত ৰচিত হয়। ইয়াৰ পিছত অৱশ্যে মহাপুৰুষে বৰগীত বিভিন্ন উপলক্ষে ৰচনা কৰিছিল। সেই সকলোবোৰ গীত এখন পুথিত সন্নিৱিষ্ট আছিল। কমলা গায়ন নামৰ এজন ভকতে গীতবোৰ আওৰাবলৈ নিওঁতে জুইত পুৰি সকলো নষ্ট হয়। প্ৰায় 1.5 কুৰিমানহে ভকতৰ মুখত ৰ'ল। মনৰ বেজাৰত মহাপুৰুষে আৰু গীত ৰচনা নকৰি প্ৰিয় শিষ্য মাধৱদেৱক নতুনকৈ গীত ৰচনা কৰিবলৈ কয়। এই কাৰণেই মাধৱদেৱতকৈ শংকৰদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কম। অংকীয়া নাটৰ দৰে বৰগীতৰ ভাষা ব্ৰজাৱলী। বৰগীতৰ কিছুমান বৈশিষ্ট্য আছিল, যেনে প্ৰকাশৰ সংযম, শাস্ত্ৰীয় ৰাগৰ প্ৰয়োগ, আধ্যাত্মিক ভাৱৰ প্ৰাধান্য আৰু ভক্তি অনুভূতিৰ আন্তৰিকতা বৰগীতৰ আন বৈশিষ্ট্য। মহাপুৰুষ শংকৰদেৱৰ যিখিনি বৰগীত প্ৰচলিত আছে সেইবোৰৰ বেছিভাগেই পৰমাৰ্থিক তত্ত্ব আৰু সংসাৰৰ প্ৰতি বিৰক্তিৰ ভাৱ প্ৰকাশ পাইছে। আৰু মাধৱদেৱৰ যিখিনি বৰগীত প্ৰচলিত আছে সেইখিনিত বিশেষকৈ যশোদা গোপগোপীৰ কৃষ্ণ পৰমাৰ্থ লীলা, তাৰপৰা কৃষ্ণৰ চৰ্যকিয়া, কৃষ্ণৰ চাতুৰী, কৃষ্ণৰ বাৎসল্য জীৱনৰ লগত সংগতি থকা গীতসমূহ দেখিবলৈ পোৱা যায়। শংকৰদেৱৰ বৰগীতত খেদোক্তি, অনুশোচনা আৰু ভগৱানৰ চৰণত আত্মসমৰ্পণৰ ভাৱ বিশেষকৈ দেখা যায়। বৰগীতৰ সুৰ আৰু ভাৱৰ মহত্বই বহুতো লোকক মহাপুৰুষৰ ওচৰলৈ টানি আনিছিল। ধৰ্মৰ বাণীসমূহ প্ৰচাৰ কৰাত ই এটা বৰ ডাঙৰ অস্ত্ৰ হৈ পৰিছিল। সাধাৰণতে বৰগীত বুলিলেই বুজা যায় মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা কিছুমান গীত। এইবোৰ গীত উচ্চ আধ্যাত্মিক ভাৱাসম্পন্ন আৰু নিৰ্দিষ্ট ৰাগযুক্ত। শংকৰদেৱৰ বহুকাল আগৰে পৰা অসম ভূমিত ভাৰতীয় সংগীত কলাৰ চৰ্চা হৈছিল আৰু ৰামায়ণ, মহাভাৰত, পুৰাণাদি নানা শাস্ত্ৰৰ অধ্যয়ন ভাৱৰ মাজেদি পৰিপুষ্ট আৰু বিভিন্ন ৰাগযুক্ত বহুত গীতো ৰচনা কৰা হৈছিল। আকৌ শংকৰ মাধৱৰ পৰৱৰ্তী বহুতো কবিয়ে ৰচনা কৰা আধ্যাত্মিক ভাৱাসম্পন্ন অনেক গীত প্ৰচলিত আছে। শংকৰ মাধৱৰ পূৰ্বকালীন আৰু পৰকালীন এই উভয়কালীন গীতবোৰক কিন্তু সাধাৰণতে বৰগীত বোলা নহয়। মানে শংকৰদেৱ মাধৱদেৱৰ আগতে যি কবিসকলে ৰচনা কৰিছিল সেই গীতসমূহক আৰু তেওঁলোকৰ পৰৱৰ্তী কালত যিসকলে এই গীতসমূহ ৰচনা কৰিছে মানে আধ্যাত্মিক ভাৱাসম্পন্ন সেই গীতসমূহক কিন্তু বৰগীত বুলি কোৱা নহয়। কেৱল মাত্ৰ শংকৰদেৱ মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱাসম্পন্ন গীতসমূহকহে বৰগীত বুলি কোৱা হয়। আনকি শংকৰদেৱৰ স্বৰচিত নাটসমূহৰ অন্তৰ্গত নিৰ্দিষ্ট ৰাগ তাল যুক্ত গীতবোৰকো বৰগীতৰ ভিতৰত ধৰা নহয়। কেৱল মাত্ৰ শংকৰ মাধৱ বিৰচিত কিছু সংখ্যক বিশেষ গীতকেই বৰগীত বুলি ধৰি লোৱা হয়।
প্ৰকাশৰ সংযম, শাস্ত্ৰীয় ৰাগৰ প্ৰয়োগ, আধ্যাত্মিক ভাৱৰ প্ৰাধান্য আৰু ভক্তি অনুভূতিৰ আন্তৰিকতা বৰগীতৰ আন আন বৈশিষ্ট্য। বৰগীতবোৰত ৰাগৰ উল্লেখ থাকে কিন্তু তালৰ উল্লেখ সাধাৰণতে নাথাকে, এইটো মই আগতেই কৈ আহিছোঁ। পৰম্পৰা অনুসৰি ওজা বা গায়নে উপযোগী তাল, খোল বা মৃদংগত সংগত কৰে। কিন্তু নাটৰ গীতসমূহত ৰাগৰ লগতে তালৰো উল্লেখ থাকে। বৰগীতবোৰত বাৎসল্য, সান্ত্য আৰু দাস্য ভাৱৰ প্ৰাধান্য দেখা যায়। বৈষ্ণৱসকলৰ মতে ৬টা বিষয় পোৱা যায়। পৰম পুৰুষ ভগৱানৰ অৱতাৰী লীলা, যশোদা আৰু গোপগোপীৰ কৃষ্ণ বিদায়ত বিৰহ দুখ, পৰমাৰ্থ, সংসাৰৰ প্ৰতি বিৰক্তি, কৃষ্ণৰ শৌৰ্যক্ৰিয়া আৰু কৃষ্ণৰ চাতুৰী। লীলা বিষয়ক গীতত আকৌ জাগৰণ, চলন, খেলন, নৃত্য আৰু নানা অৱতাৰী কাৰ্য বৰ্ণনা কৰা হয়। আজি এই ভিডিঅ'টোৰ মাজেৰে বৰগীত কি, বৰগীতৰ প্ৰধান বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা হ'ল। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু অৱশ্যই ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ যদি কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আপোনালোকে কমেণ্ট বক্সত জনাব। মই চেষ্টা কৰিম আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দি যাতে এটা ভিডিঅ' বনাব পাৰোঁ। যিবিলাক টপিক আপোনালোকৰ খুব দৰকাৰ সেই টপিকবোৰ আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ।